তিনিচুকীয়া জিলাৰ ডিগবৈ বালিজানৰ ৰাজহুৱা প্ৰেক্ষাগৃহত আয়োজিত বালিজান বিহু নাচ আৰু ঢোল বাদন কৰ্মশালা পৰিচালনা সমিতিৰ উদ্যোগত ৩১ মাৰ্চৰ পৰা ৯ এপ্ৰিল দ্বিতীয় বাৰ্ষিকী বিহু নাচ আৰু ঢোল বাদন কৰ্মশালাৰ সফল সামৰণি। প্ৰশিক্ষক বৰ বিহুৱতী তুলিকা চাওৰাক আৰু ঢুলীয়া প্ৰশিক্ষক মহেন দাস, সহযোগী প্ৰশিক্ষক অৰূপ দাসৰ লগতে পেপা প্ৰশিক্ষক বিকাশ শইকীয়া প্ৰদান কৰা কৰ্মশালাখনিত শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত উপস্থিত আছিল বালিজান বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা পৰিচালনা সমিতিৰ সভাপতি ডক্টৰ বিকাশ কুমাৰ বৰুৱা, ডিগবৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ইংৰাজী অধ্যাপক ৰঞ্জুমণি দত্ত, ডিগবৈ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ প্ৰবক্তা মুকুন্দ মাধৱ গগৈ, ডিগবৈ অসমীয়া বিভাগৰ মহাবিদ্যালয়ৰ প্ৰবক্তা অচ্যুত শইকীয়া, মঞ্চ উদ্বোধক তথা জ্যেষ্ঠ পেপুৱা বিকাশ শইকীয়া। বনি ওই কাজি কাজি আমি ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট, নিভাজ অসম লাইভ।